জাকিৰ হুছেইন ভূঞাবাৰী মহটো চালক ধুম কৰিলে মহটো বৈদ্যবাৰী মহ য'ত লৈ আহিছে বাৰু মহটো চালক জাকিৰ হুছেইন ভূঞা ফাইনেলি চালক নিখিল ভৰালী মমৰি পামৰ ধুম কৰিলে মহল চালক নিখিল ভৰালী লৈ আহিছে বাৰু বৈদ্যবাৰীত ইউজ হয় নহয় কোনো ঠিক হোৱা নাই চালক নিখিল ভৰালী মমৰি পামৰ আগত দিছিলোঁ বাৰু ভিডিঅ' আপোনালোকক দেখিছিলে মহাল চালক নিখিল ভৰালী মমৰি পাম মালিক আছে লগতে আছে চালক নিখিল ভৰালী মহাল নিখিল ভৰালী মমৰি পাম ধুম কৰিলীয়া মহাল চালক চালক ফাইনেলি ছাতিয়ন গৈ খাওনা দাসত ধুম কৰিলীয়া মহটো চালক আগত গৈছিলোঁ বাৰু মহটো ঘৰত নাছিলে কাকা কেইটা বাজিত আনি পালে কেইটা বাজিত লৈ আহিছিলে মহটো 12:30 বজাত খোজকাঢ়ি আনিছে জুই চুই পাইছেনে অঁ চালক কমিটি এতিয়া যি খেলি মেলি কৰি আছে যেতিয়া এই খাওনা দাস ছাতিয়ন কৰি মহটো ধুম কৰিলীয়া মহটো চালক আজি চালক মুৰ্গী লৈ আহিছে দেখি খাওনা দাস ছাতিয়ন কৰি ৰাইজে চাওক বাৰু যোৱা ভিডিঅ' আমি দিব নোৱাৰোঁ মহবিলাককে চাই লওক কেনেকুৱা প্ৰকাণ্ড মহ এটা খাওনা দাসত ধুম কৰিলীয়া মহটো চাই লওক আলি জানপাৰ মহটো চালক জানপাৰ মহাল ধুম কৰিলীয়া মহ আছে মহৰ মালিক লগতে মালিক আছে বাৰু এইটো কাদিৰ আলি জানপাৰ ফুলকাগুৰি জানপাৰ মহটো চালক খুলি আছে বাৰু এইটো মহল আছে মহা ইমান দূৰত লৈ আহিলে মহ আনি পেলাই কি কৰিম মহ ৰাখিব নোৱাৰিম সেইকাৰণে মহ লৈ আহিছোঁ হয় মোৰ নাম মহম্মদ আব্দুল কাদিৰ ঠাণ্ডা পুখুৰী জানপাৰ আজিতো মিকি ফেটাত নহ'লেই নহ'লেই আহঁতৰ গুৰিত হৈ আছে বাৰু কমিটি বহিছে তাত কমিটি বহিছে অঁ ইয়াত এতিয়া কি হয় ইয়াত এতিয়া কোনো কমিটি সিদ্ধান্ত লোৱা নাই কাৰণ আমি মহজু যোৱা নাই এতিয়া চিন্তা চৰ্চা কৰিছোঁ তাকে এতিয়া ঘৰে ঘৰে যোগাই দি পেলাই থাকিম নেকি তাকে ভাবি আছোঁ হয় চাই লওক ফাইনেলি মহাল ইমান দূৰত লৈ আহিছে কিন্তু কমিটি নাই গাড়ী ভাড়া কৰি লৈ আহিছে মহাল এইটো চাই লওক